মানে কৰোণাৰ আতংক হৈ আছে বৰ্তমানলৈকে। এতিয়াতো আমাৰ খালিলোৱাৰ সমষ্টিৰো খালিলোৱাৰ সমষ্টিটো আমি মানে সজাগতা হোৱাটো ভাল। আমি আশা কৰোঁ আমি খালিলোৱাৰ ইউপিপিএলৰ পৰা আমি আহ্বান কৰিছোঁ মানে আমি সকলো ৰাইজে সজাগতা হোৱাটো ভাল মই আহ্বান কৰিছোঁ। এতিয়া বৰ্তমানতো আমাৰ গাঁৱৰ মানুহকেইটা মানে সজাগ হোৱা নাই, মানে এইটো খেলা নিচিনা মানে ব্যৱহাৰ কৰি আছে, এইটো মানে গুৰুত্ব দিয়া নাই। তথাপি মই অনুৰোধ কৰিছোঁ গুৰুত্ব দিব লাগে। তাৰপিছত আমাৰ এতিয়া মই শুনা পাইছোঁ আমাৰ খালিলোৱাৰ সমষ্টি যিখিনি বিপিএফৰ কৰ্মীবিলাক মানে কৰোণাৰ ভাইৰাছৰ মানে এই বন্ধৰ সময়ত চেন্ট্ৰেল চৰকাৰে মানে আমাক ঘোষণা কৰিছে যে প্ৰত্যেক মানে ভাৰতৰ নাগৰিকসকলক মানে ৰেচন দিয়াৰ ব্যৱস্থা কৰিছে। যদি মানে আমাৰ খালিলোৱাৰ সমষ্টিটো মানে ৰাজনীতি কৰিছে আমাৰ বিপিএফসকলে, সিহঁতে মানে এতিয়া বোলে বিপিএফৰ কৰ্মীবিলাক চব গাঁৱে গাঁৱে গৈ পেলাই মেম্বাৰ চেয়াৰমেনবিলাক গৈ পেলাই মানে ৰেচন কাৰ্ড সংগ্ৰহ কৰিছে। এই ৰেচন কাৰ্ড সংগ্ৰহ কৰাৰ অধিকাৰ পালে সিহঁতে মানে এতিয়া ৰাজনীতি কৰিছে, এইটো সকাৰাত্মক ৰাজনীতি কৰি আছে সিহঁতে। মই অনুৰোধ কৰিব বিচাৰিছোঁ যাতে ৰাইজে যাতে এইবিলাকৰ পৰা সজাগ হ'ব লাগিব। যিহেতু আমি গোটেই মানে ভাৰতৰ নাগৰিকসকলে আমি ৰেচনটো পাম, দালি পাম, এইটো মানে চেন্ট্ৰেল চৰকাৰে মানে ঘোষণা কৰিছে। এইটো সুযোগ লৈ মানে আমাৰ খালিলোৱাৰ সমষ্টি গাঁৱে গাঁৱে গৈ পেলাই বিপিএফ কৰ্মীবিলাক মানে এইটো ভুৱা আবাস কৰিছে। এইটো মই অনুৰোধ কৰিছোঁ যে আমি প্ৰশাসনক ইতিমধ্যে জনাইছোঁ আৰু লগতে ৰাইজকো মানে সজাগতা হ'বলৈ মই সিহঁতৰ মানে ভুল হেৰিৰ পৰা সজাগতা হ'ব বুলি মই ৰাইজক আহ্বান কৰিলোঁ। যিটো এতিয়া বৰ্তমানটো এতিয়া ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগিলে যিটো ক'ৰ পৰা পাব সিহঁতে, কিন্তু মানে মই হেৰি আন্দাজ কৰিছোঁ অনুভৱ কৰিছোঁ সিহঁতে মানে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যে স্কিম এইটো দিয়াৰ বিনিময়ত সিহঁতে ক'ব পাৰে যে আমি এই কালেকশ্যন কৰা ৰেচন কাৰ্ড এইবিলাক ক'ব পাৰে যে আমি এইবিলাক কালেকশ্যন কৰা যদি আমি আপোনালোকক দিয়া হৈছে আৰু দিছে বুলি ক'ব পাৰে। যিহেতু মানে চাউলটো দিব পাৰিব, চাউল দিব লাগে, আমি চেন্ট্ৰেল গভৰ্ণমেণ্টে দিব। কিন্তু এতিয়াতো ক'ব গ'লে আমাৰ BTAD বা খালিলোৱাৰ সমষ্টি MCLA বা BTAD মানে মুৰব্বী আগতে আছিল হাগ্ৰামা মহিলাৰীয়ে যে ক'ৰ পৰা দিব হাগ্ৰামা মহিলাৰীয়ে। এতিয়াতো মানে বৰ্তমানটো এতিয়া মানে আমাৰ সাধাৰণ মানুহ নিচিনা হৈ গ'ল। মানে যদি দিব হাগ্ৰামা মহিলাৰী দিলে মানে এই BTADৰ পৰা কাৰাপশ্যন টকা বুলি জমা ধনটো ৰাখি পেলাই মানে কিনি দিব পাৰে। মোৰ আন্দাজত এনেকুৱা মানে অনুমান হৈছে। নিৰ্বাচনৰ আয়োগক মানে আমি ভাবোঁ যে মানে ইয়াতে মানে নজৰ চকু দিয়াটো ভাল বুলি মই আয়োগক আৰু প্ৰশাসনক মানে জনালোঁ। মই ভাবিছোঁ এইটো মানে ইলেকশ্যনৰ কেম্পিং এইটো সুযোগ লৈ ইয়াতে ইলেকশ্যন কেম্পিং কৰি আছে। যিহেতু মানে ইলেকশ্যনৰ হ'লেতো মানে আমাৰ BTADৰ যি মানে বিপিএফৰ কেণ্ডিডেট সিহঁতে মানে ভাড়াটো খাটাং লৈ পেলাই সিহঁতে মানে এইবিলাক পলিচিটো কৰিছে।